মৰ্নিং এভৰিৱান পুনৰ এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱাটো দেখুৱা নাই, জাষ্ট কি কৰিলোঁ অকণমান দেখুৱালোঁ। পানী পিঠা নিচিনা বনাইছিলোঁ, খালি তাতে এগ দিছিলোঁ আৰু আমি এঠাইলৈ আজি যাবলৈ ওলাইছোঁ। আপোনালোকক লাষ্ট লাষ্ট ভিডিঅ'টোতো বিশ্বকৰ্মা পূজাৰ ভিডিঅ' আছিলে, তাৰে আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মামা মামীহঁত আহিছে, গতিকে আজি অকণমান আমি ওলাই যাবলৈ ওলাইছোঁ। মামী কলাক্ষেত্ৰলৈ যাম বুলি কৈছিলে আৰু বহু বছৰ হ'ল কলাক্ষেত্ৰ যোৱাই নাই, গতিকে আজি আমি তালৈকে যাওঁ বুলি ভাবিছোঁ। খোলা আছেনে নাই, সোমাব দিবনে নাই সেইবোৰ একো নাজানো, জাষ্ট এনেই ওলাই আহিছোঁ আৰু তাকে ভাবিলোঁ সৰু ব্লগ এটাকো বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। কলাক্ষেত্ৰলৈতো আহি পালোঁ। ইয়াতে আহি পাই গেটতে এখন অফিচিয়েল গাড়ী আছিলে চাগে, আমি গম নাপালোঁ। অফিচিয়েল গাড়ীখন ভিতৰত সোমোৱা দেখি আমিও ভিতৰলৈ সোমোৱাই দিলোঁ, কিন্তু সোমোৱাই গম পালোঁ কি ইয়াতে মানে এনেকৈ পাব্লিক এলাউড নহয় কৰোণাৰ কাৰণে, আৰু সেইকাৰণে ইয়াতে চব বন্ধেই হৈ আছে। আৰু আমি ইয়াতে আহি একদম খেদাহে খালোঁ মানে কি, তেওঁলোকে ভালকৈ কৈছে যে এতিয়া এনেকৈ এলাউ নহয়, গতিকে একোতো চাব নোৱাৰিমেই। গতিকে আমি ভিতৰত সোমাই এনেই বহুত দিনৰ মূৰত খালী এনেকৈ গোটেইখিনি গ্ৰীনাৰী ইমান ধুনীয়া লাগিলে দেখি, চাব পাৰিলে ভাল লাগিলেহেঁতেন, কিন্তু যিহেতু ৰুল বনাইছে আৰু ভালেই কৰিছে। এনেকুৱা পেণ্ডেমিকৰ সময়ত মানুহ এলাউ কৰিলেতো বহুত ভিৰ হৈ থাকে ন, গতিকে আমি এইখিনি অকণমান এনেই উঠাই পেলাই ইয়াৰ পৰা ওলাই এতিয়া ক'ত যাম আপোনালোকক দেখুৱাম। আৰু এতিয়া আমি কলাক্ষেত্ৰৰ ওচৰতে থকা বিপণন ক্ষেত্ৰলৈ আহিলোঁ। ইয়াতেও মই কেতিয়াও আহি পোৱা নাই। মা এবাৰ আহিছিল জেঠাইহঁতৰ লগত, গতিকে মাৰ মুখতে শুনিছিলোঁ ভাল লাগে বুলি, গতিকে ভাবিলোঁ যিহেতু কলাক্ষেত্ৰৰ ওচৰতে আছে, কলাক্ষেত্ৰতো যাবলৈ নাপালোঁ, সেইকাৰণে ইয়াতে সোমাওঁ। আৰু ইয়াতে মই বহুত ধুনীয়া এখন মানে হেণ্ডক্ৰাফ্টৰ এখন ষ্ট'ৰ দেখিছোঁ, বিৰাটেই ভাল লাগিলে মোৰ চব বস্তু দেখি, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আপোনালোকে যদি ইয়ালৈকে অহা নাই তেনেহ'লে আহি পেলাই চাব পাৰিব, বিৰাটেই ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে। ব'লক তেন্তে ইয়াতে কি কি আছে ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ।